পূর্ণব্রহ্ম ভগবন্ত শ্রীকৃষ্ণ অন্ধকার কারাগারত কংস ৰজাৰ নানা অত্যাচাৰত জন্মগ্ৰহণ কৰিছিলে। সেইজন অদৃশ্য নেদেখো যাক আমি দিনে ৰাতিয়ে বন্দনা কৰোঁ সেইজন পূৰ্ণব্ৰহ্ম ভগৱন্তক আজি মই এই সেৱা কৰি এনেহেন মহান বৈকুণ্ঠৱে জন্মগ্ৰহণ কৰাব বিচাৰিছোঁ। সকলোৱে সহায় সহযোগ কৰক। এই জন্মগ্ৰহণৰ জৰিয়তে ভগৱন্তই তেওঁলোকৰ পৰিয়ালটিক তথা এই অঞ্চলবাসীক কৃপা কৰক। আমি সকলোলৈকে পুনশ্চবাৰ আন্তৰিক আৰু মৰম যাচি ভগৱন্তৰ চৰণত সেৱা জনাই আমি গীতি গাই ভগৱন্তক এইখন চোতালতে এইখন মঞ্চতে আমি জন্মগ্ৰহণ কৰাব বিচাৰিছোঁ। অন্ধকার রাতি মেঘে করে শিলা বৃষ্টি ও ঘনে ঘনে পরে বচু স্থানী লইলা দৈব কিরে আমি জন্মগ্ৰহণ কৰা সকলোৱে একেলগে ভাল লাগিব। ঈশ্বৰৰ গুণানুকীৰ্তন কৰক, ঈশ্বৰৰ মনটো দূৰ কৰিব একেলগে। রাম কৃষ্ণ
লোকে সকরি কৃষ্ণ বুঝতে পেরেছি